গৰমত যে ভইচ অভাৰ কৰিব ইমান দিগদাৰ নহয়, একদম ফেনৰ চাউণ্ডহে আহি থাকে। শুনিছে চাগে নহয়নে ফেনৰ চাউণ্ড? ৰ'বৰ পৰা মই আচল কথাটো কোৱাই নাই। এইটো চাওক, ছিংগাৰ 8280, এইটো এটা চুইং মেচিন দেখিছে নহয়, আৰু ইয়াৰ প্ৰাইচ চাওক না 20,000 টকা। আৰু এই মেচিনটো আনিলোঁ মই একদম 1 টকাও নিদিয়াকৈ। বিশ্বাস হোৱা নাই ন? সঁচাকৈ কৈছোঁ, 1 টকা এটা নিদিয়াকৈ পালোঁ। কিন্তু কেনেকৈ পালোঁ সেইটো কাৰণে চাব লাগিব এই গোটেই ভিডিঅ'টো। আৰু ইয়াত চাওক না, এইটো যে ৰাউণ্ড ৰাউণ্ডকৈ আৰু যে চেপকেইটা যে আছে, মানে এইকেইটা মানে গোটেইখিনি এই মেচিনত কৰিব পাৰে। আৰু এইফালে চুইচ আছে, অন অফ কৰিব পাৰে। এইটো ইলেক্ট্ৰনিক হয় ন, দেখিছে। তাৰপাছত আৰু চলাই চালোঁ ঘৰত আনি পেলাই, মানে ইমান ভাল লাগিছে, মানে কি ক'ম আৰু। মই কেতিয়াও চলাই পোৱা নাছিলোঁ এই মেচিনটো আগতে, ফাৰ্ষ্ট টাইম আনিছোঁ। তাৰপিছতে জনা নাছিলোঁ কেনেকৈ চলায়। তাৰপিছত আনি পেলাই আৰু হেৰি কৰিলোঁ, ইউটিউবত চাৰ্চ কৰিলোঁ, চাৰ্চ কৰি পেলাই চালোঁ, চলাই চালোঁ। আৰু চাওক না, লাইটটো আছে, LED লাইটটো আছে। চুইচ দিয়াৰ লগে লগে লাইট অন হৈ যায় নিজে নিজে। আৰু লগতে দিছে গুলি বক্সো দিছে ফ্ৰী, আৰু এইবিলাকৰ মেচিনৰ পাৰ্টছ আছে। আৰু মানে কেনেকৈ পালোঁ এই মেচিনটো, মানে যোৱাকালি এখন সভা পাতিছিলে, মিটিং পাতিছিলে। তো মানে কথাটো হ'ল এনেকৈ, মানে মই 1 বছৰ আগতে আৰু আমি মানে কাটিং শিকিছিলোঁ। তো সেয়া মই মিটিঙত মানে একদম আগতে সোনকালে গৈ পালোঁ, মানে আমাক 9টা নবজাৰ আগতে মাতিছিলে। তো সেইমতে গ'লোঁ আমি, মেচিন পোৱা কথা আৰু সোনকালে গ'লোঁ। তাৰপিছত আৰু আমি প্ৰথম যাওঁতে মানে মানুহ কম আছিল, আৰু পিছত চাওক না, মানুহ দেখিছেনে ইমান মানুহ মাতিছিলে। আৰু মানে আমাক এই কাটিঙৰ তৰফৰ পৰা, মানে কাটিং চেণ্টাৰ তৰফৰ পৰা, দক্ষতা বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা মানে দিছিলে আমাক এটা চুইং মেচিন, মানে যিসকলে শিকিছে আৰু সিহঁতক। তাৰপাছত আৰু এয়া আমাৰ ছাৰ বাইদেউহঁতে সম্ভাষণ জনাইছে, যিসকল তাতে মানে আলহী উপস্থিত আছিলে সিহঁতক, আমাৰ বাইদেউহঁতে। তো মানে মেইনলি মানে আমাক কাটিঙৰ পৰা নহয়, মানে দিছিলে আমাক প্ৰগ্ৰেছিভ ভাৰ্টিকেল প্ৰাইভেট লিমিটেড তৰফৰ পৰাহে। সেয়া দেখিছে চাগে বেনাৰত। তো মানে সেই কোম্পানীৰ তৰফৰ পৰাহে দিছিলে আমাৰ কাটিং চেণ্টাৰক, আৰু সিহঁতে আমাক দিছিলে এই মেচিনকেইটা। আৰু যদি আপুনিও এনেকৈ মানে পাব বিচাৰে ফ্ৰীতে মেচিন, মানে তেনেহ'লে জইন কৰিব লাগিব কাটিং চেণ্টাৰ, এডমিশ্যন ল'ব লাগিব, আৰু তেনেহ'লে আপুনি পাব পাৰে মোৰ দৰে এনেকুৱা এটা মেচিন। তো ভিডিঅ'টো চাই কেনেকৈ লাগিলে জলদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।